হেল্ল' গাইজ ৱেলকাম টু আৱাৰ পুলি বাগান। যিহেতু মই গ্ৰীণ টি খাই ভাল পাওঁ আৰু ঘৰতে চাহৰ বাগান আছে, চ' ভাবিলোঁ এইবাৰ গ্ৰীণ টি ঘৰতে বনোৱা যাওক। আৰু কথামতেই কাম, মই আমাৰ এই পুলি বাগানখন আগতে দেখা নাছিলোঁ, সেয়ে ভাবিলোঁ এইখন বাগানলৈকে যাওঁ। আৰু আমি যোৱা দিনাখন গাইজ কি ধুনীয়া এটা পৰিৱেশ আছিল, মইতো একেবাৰে ক'ব নোৱাৰা হৈ গৈছোঁ। য'তেই পাইছোঁ তাৰ পৰাই পাত ছিঙিবলৈ আৰম্ভ কৰি দিছোঁ। তাৰ মাজতে আকৌ চাহৰ মালিকক অকণমান চাহৰ ওপৰতে জ্ঞান দি ল'লোঁ। বাগানৰ এই সেউজীয়াবোৰ, এচাটি কোমল বতাহ, বহিবলৈ এজোপা গছৰ ছাঁ, আৰু কি লাগে গাইজ, মোৰ তাৰ পৰা আহিবলৈ মন যোৱা নাছিল। ইমান কম সময়তে ইমানবোৰ চাহপাত তুলিলোঁ বুলি হাজবেণ্ডৰ আগত অলপমান শ্ব' কৰি আমাৰ বাগানখনক বাই বাই ক'লোঁ। ৰাস্তাতে থকা লংবুইজানত হাত ভৰিকেইটা ধুই আহি ঘৰ পালোহি। আহি পাই দেখুৱা আমাৰ আগবেলা তোলা পাতখিনি চোতালত মেলি থৈছে। মায়ে 30 ছেকেণ্ডমানৰ কাৰণে পাতখিনি গৰম পানীত সিজাই দিলে আৰু ময়ো পাতখিনি তাৰ পৰা উঠাই হাতেৰে অলপ সময়ৰ বাবে ৰোল কৰি ল'লোঁ। তাৰপিছত এয়াৰ ফ্ৰায়াৰত ড্ৰাই কৰি ল'লোঁ আৰু আমাৰ গ্ৰীণ টি ৰেডি হৈ গ'ল। এইবাৰ মই ফাৰ্ষ্ট বনাইছোঁ যদিও কালাৰটো খুব ধুনীয়া আহিছে আৰু আৰোমাটোও খুব ধুনীয়া আহিছে। গাইজ, আপোনালোকে যদি বেলেগ কিবা প্ৰচেছত বনায় তেতিয়াহ'লে মোক জনাবচোন, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোও জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।